কৰিবলগীয়া জাহাজখন 2 নম্বৰ এম্পত লগোৱা আছে। গতিকে টিকেট কটা সকলো যাত্ৰীয়ে 2 নম্বৰ এম্পৰ পৰাই যাত্ৰা কৰিব পাৰিব। স্বাগতম জনাইছোঁ এজি আছামৰ অন্য এটা ভিডিঅ'লৈ। আজি মই গৈ আছোঁ মাজুলী হৈ যাম ঢকুৱাখানালৈ। এয়া ৰ'পৱে জাহাজ, ৰ'পৱে টিকট বুকিং কৰিলোঁ আৰু এতিয়া ৰ'পৱে জাহাজত যাম অফলামুখৰ পৰা, নিমাতী ঘাটৰ পৰা অফলামুখলৈ। ৰ'পৱে জাহাজখন 2020 চনতে উদ্বোধন কৰিছিল আৰু এইখনত 200মান মানুহ কিমান যায়, 200মান যাব পাৰে আৰু 10-15খনমান 4-চকীয়া গাড়ী আৰু একেলগতে গাড়ীবোৰ থকা হৈছে। আমি যাম আৰু ইয়াতে কমলাবৰীয়া ঘাটৰ ওচৰৰ পৰা যাব এইখন, যিটো অফলামুখৰ চপাব নোৱাৰে এইখন নাও। কিজানত টান আছে জেগাডোখৰ, তালৈ নিব নোৱাৰে, ইয়াৰ পৰাই যাব। গাড়ীবোৰ উঠাই আছে এতিয়া। মানুহ ইমান নাই, কিন্তু গাড়ী যথেষ্ট আছে, মানুহ নাই ইমান। 40জনমান মানুহ হ'ব কিজান। ৰাতিপুৱা এতিয়া আপোনাৰ 8টা বাজিব হৈছে, এখন 8টা বজাত যাব। ডাঙৰ জাহাজ ইয়াত নাই কিজান, এইখনো আছে ৰ'পেক্স। আমি যাওঁ এতিয়া। কমলাবাৰী ঘাটৰ পৰা অকণমান আগত, কমলাবাৰী নহয়, কমলাবাৰীৰ পৰা অলপ আগলৈ আছে এইটো ঘাট। চিট কেপাচিটি মানুহ বেছি নাই চিটত, গাড়ী বহুত আছে। এতিয়া বাজিছে 8:03লৈকে একো হোৱা নাই এতিয়ালৈকে, গাড়ী উঠাই আছে। গাড়ী উঠাই গ'ল, এতিয়া আমি যাবলৈ ওলালোঁ। অফলা ঘাটৰ কাষেদি এনেকৈ গৈছোঁ, অফলা ঘাট বুলি কৈ আছোঁ, এইটো অফলা ঘাট। কাষেদি গৈ আছোঁ। এখন উদ্বোধন কৰিছিলে সৰ্বানন্দ সোণোৱাল ছাৰে 2020 চনৰ। কলকাতাৰ পৰা অনা হৈছিল জাহাজখন। মই আজি বহুত দিনৰ পিছত আহিছোঁ এইখনত উঠিবলৈ। আগতে চাবলৈ আহিছিলোঁ, আজি উঠিছোঁ প্ৰথম। নিমাতী ঘাট পাৰ হৈ গ'লো যে নিমাতী ঘাটৰ পৰা
প্ৰায় নিমাতী ঘাট। এতিয়া আমি যাম অফলামুখৰ ঘাটলৈ, য'ত দলং হৈ আছে বৰ্তমান। দলঙৰ খুঁটা বহাই থোৱা হৈছে হাতীহালৰ পৰা অফলামুখলৈ। অফলামুখ মানে দক্ষিণ পাটলৈ, দক্ষিণ পাট। হাতীহালৰ পৰা দক্ষিণ পাটলৈ হ'ব এখন দলং। এইখন আৰু এখন নাও পিনৰ পৰা আহি আছে অফলামুখৰ পৰা। অলপ সৰু নাও, দৰে ডাঙৰ নহয়, যথেষ্ট সৰু এখন। দলঙৰ খুঁটা দেখিবলৈ পোৱা গৈছে। দলঙৰ খুঁটা বঢ়াই আছে বৰ্তমান ইপিনে দক্ষিণ পাটৰ ওচৰত, আৰু ইপিনে আছে হাতীহালৰ ওচৰত। পাৰে হাতীহাল, ইপিনে দক্ষিণ পাট। ইয়াৰ পৰা দেখিবলৈ পোৱা গৈছে অফলামুখ ঘাট। অকণমান আগত আছিলে, এতিয়া আকৌ এইপিনে লৈ অহা হ'ল দক্ষিণ পাটৰ ওচৰলৈ। অকণমান আগুৱাই লৈ অহা হ'ল এইফালে অফলামুখৰ ঘাট। তাৰ পৰা দেখিবলৈ পালোঁ, আহি পালোহি অফলামুখ। অফলামুখত আমাক এইখন নমাই দিয়া হৈছে মানুহ নামিবলৈ। অফলামুখ ঘাট আৰু জাহাজ লাগি আছে। এইটো ইয়াৰ পৰা আকৌ যাব অফলামুখৰ পৰা নিমাতীলৈ। মাজুলী বহুত ভৰি দিলোঁহি, ভৰি দিয়া নাই, ভৰি দিম। পালোঁহি, এখন নমাই দিয়া হ'ল। নমাই দিলে এতিয়া আমি ইয়াৰ পৰা যাম। ৰছীডাল আৰু সিহঁতে খুলি দিব এতিয়া। খোলা ৰছী খোলা, আমাৰ যাব লাগে। হৈ গ'ল, নমাই দিয়া হ'ল আমাক যাবলৈ দলং। এতিয়া ৰছীডাল খুলি দিয়া, আমি গৈ থাকোঁ। ৰছী খুলিছে, এয়া মাজুলী। এইখন চকাটো লাগি ধৰিলে, কোমল বালিত সোমাই গ'ল, চকাটো লাগি ধৰিছে এইখনৰ। আমাৰ যাবলৈ হ'ল এয়া মাজুলী বুলি। আৰু 1.5 ঘণ্টামানৰ পিছত পালোঁহি ইয়াত। 1.5 ঘণ্টা সময় লাগি গ'ল। 8:05 মানতে যাত্ৰা আৰম্ভ কৰিছিলোঁ আমি নিমাতীৰ পৰা। 1.5 ঘণ্টা লাগি গ'ল। 1.5 ঘণ্টাৰ পিছত পালোঁহি এয়া মাজুলী। আৰু ইয়াৰ পিছত যাত্ৰা কৰিম ঢকুৱাখানালৈ। মাজুলীৰ মাজেদি যাম ঢকুৱাখানা যাম বাসুদেৱ থান। আৰু ভিডিঅ' বনাই বাই বাই নিমাতী, বাই বাই অফলাম। এয়া মাজুলী ঘূৰি দিলোঁ। এতিয়া যাত্ৰা আৰম্ভ কৰিম ঢকুৱাখানালৈ।
মানে এখন ভুলি আছে, মাটি আছে পকা ৰাস্তা উঠালৈকে।